হেল্ল' গাইজ, আগৰটো ভিডিঅ'ত যিহেতু আমাক দেখিছিল আমি বাটাচিয়াল ওপৰত আছিলোঁ, তাৰ পৰা আমি ডাইৰেক্ট আহিলোঁ দাৰ্জিলিং জুলৈ বুলি। ইয়াতে আহি ফাৰ্ষ্ট আমি ভাত পানী খাই আজৰি হৈ ল'লোঁ, কাৰণ আমি একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা। সেয়েহে খাই বৈ আজৰি হৈ ডাইৰেক্ট আহিছোঁ এতিয়া টিকেট কাটিবলৈ। টিকেট কাউণ্টাৰত আহি দেখিছোঁ ইমান মানুহৰ ভিৰ নহয়, আমাৰ প্ৰায় টিকেট কাটোতে আধা ঘণ্টা ওপৰত লাগিছিল। তাৰ পৰা টিকেট হ'ল আৰু লাহে লাহে আমি সোমালোঁ, এণ্ট্ৰি কৰিলোঁ ভিতৰতো ইমান যে মানুহৰ ভিৰ নহয়। তেনেকৈ আৰু আমি গৈ আছোঁ আৰু জীৱ জন্তুবিলাকো এটা এটাকৈ চাই গৈ আছোঁ। ভাল লাগিলে চাই, দাৰ্জিলিং জুখন ইমান সুন্দৰ নহয়। আহিব আপোনালোকো যেতিয়া টাইম পায়, নিশ্চয় আহিব। তাকে আৰু চাই যাব ভিডিঅ'বোৰ আগলৈ। কি দেখিলা? হয় না বা এটা নীলগায় বেটা নীলগায় আজিলৈ জোৰ পৰা ইমানখিনি, কাৰণ বেছি ভিডিঅ' কৰি থকা নহ'ল আৰু যিমান পাৰিলোঁ কৰিলোঁ আৰু মানে বেছি ভিডিঅ' কৰি নাথাকিলোঁ। তাৰ পৰা আমি ডাইৰেক্ট গুচি আহিলোঁ জোৰ পৰা। আমি আহি থাকোঁতে মনেষ্ট্ৰী পালোঁ, মনেষ্ট্ৰীটোতো সোমালোঁ, ভাল লাগিলে, বহুত ধুনীয়া পৰিৱেশ। তাতে টিকেট কাটিলোঁ আৰু সোমাই গ'লোঁ আমি ভিতৰলৈ। ভাল লাগিলে, চাই যাব।